হ্যাঁ, আমি তো কোনো কারোর কার্য করার আমার তো কোনো এম নাই। আমি কাম করিয়ে বিজনেসম্যান মানুষ, বানিয়া মানুষ, সব কাম করিয়ে খায়, কাম করিও খায়, মানুষ কাম দিয়েও। আপনি গম নাপায় এটা দোকানত সৰু দোকান খুলিলে এটা দুটা মানুষ লাগে, কোথায় না কোথাও। এইটো লোকেল মানুষ আমি লওঁ, বড়ো মানুষ থাকিলে বড়ো মানুষ লওঁ, অসমত থাকিলে অসমীয়া লওঁ, য'ত য'তে মানুহ দিয়ে বাঙালী সেইটো কৰে বাঙালী মানুহ লওঁ। তো আমি চবক লৈ কাম কৰোঁ। ডাঙৰ ডাঙৰ বহুত আমাৰ কাৰখানা বহুত আছে, তো আমাৰ কিমান মানুহ আমি চাকৰি দিছোঁ। এইটো নহয়। আচ্ছা, এটা মানুহ বেয়া কাম কৰিলে গোটেই মানুহখন মাৰোৱাৰী সমাজ বেয়া হৈ যাব নেকি? এইটো ভাল কথা নহয়। গোটেই এটা কাম বেয়া হলে গোটেই মাৰোৱাৰী সমাজত বেয়া বুলি ক'ব নালাগে, বুজি পায় কথাটো, হয় নে নহয়? যোনটো মানুহ বেয়া কাম কৰিছে তাক ফাঁচি দিয়ক, কিবা দিয়ক, শাস্তি দিয়ক, আমাৰ কোনো অসুবিধা নাই। বেয়া কাম কৰিলে তাক আপুনি দিয়ক, দি দিব লাগে, দিয়ক। কিন্তু আমি তাৰ কাৰণে আমি ৰাজি আছো, বেয়া কাম কৰি সবকে শাস্তি দিব লাগে, যিয়ে জাতিৰ হওক, মানে অসমীয়া হওক, মাৰোৱাৰী হওক, যায় যি হওক, মানে আৰু কওক, বুজি পাইছে কথাটো? এতিয়া আমি ইয়াতে আজি কৈছো, আমাৰ নহয়, গোটেই আমাৰ যে সনাতন ধৰ্মত যিমান মানুহ আছে, অসমীয়া হওক, বাঙালী হওক, যি হওক, কোনো কথা নাই। ড্ৰাইভাৰ টেক্স বহুত বহি আছে। বিয়া কৰাৰ পিছত এক বছৰ নাথাকে, 6 মাহ নাথাকে, ড্ৰাইভাৰ হৈ যায়। এইটো ডাঙৰ সমস্যা আছে, সব সমাজতে আহিছে। আমি কি কৈছো, আমি 50 বছৰ মোৰ বিয়া হৈ গ'ল, আমি একেলগত আছো। তো আমি এটা মিটিং পাতিম, আমাৰ যে 50 বছৰ, 55 বছৰ, 60 বছৰ যে বিলাক মানুহ আছে, তাৰ ল'ৰা ছোৱালী বহি আমি কথা পাতিম। ৰোল মডেল দিম যে আমি কেনেকৈ চলি আছো, তোমালোকে কিয় চলিব নোৱাৰা। এইটো এটা ডিচিশ্যন আমি এটা লৈছো। সেখানে আমি লৈছো 3টা ভাষা মানে জানা বহুত দৰকাৰ। এটা হ'ল ইংৰাজী কোনটো ভাষা বেছি কোৱা যায়, এইটো হিন্দী ভাষা। সেখান কথা হ'ল আমাৰ মাতৃভাষা, এইটো আমাৰ মাৰোৱাৰী মাতৃভাষা। সেখান হ'ল আমি য'ত থাকো এই ভাষাটো জানিব লাগে, অসমীয়া। বুঝলেন না? 3টা ভাষা জানা খুব দরকার সব জায়গায়। বাঙালি থাকলে বাঙালি ভাষা জানা দরকার, বাংলা জানলে মেসমান কানাডা ভাষা জানা দরকার, এটা খুব দরকার। এটা আমি কৈ আছো এইটো কথা। সেখানে কথা দিনত বেয়া পাতিব লাগে, দিনত বেয়া পাতিলে মদ খাব নোৱাৰিব। আজিকালি মদ খোৱাটো বহুত বেছি হৈ গৈছে, ভাল কাম নহয়। তো আমি কৈছো দিনত বেয়া পাতি, তেতিয়া দিনত বেয়া পাতিলে মদ চদ খাব নোৱাৰিব। আৰু আমাৰ সনাতন ধৰ্মত অলৰেডি আছে, বুঝছেন কথা? মই কৈছো নামঘৰত যাব লাগে, নামঘৰ আমাৰ কীৰ্তন ঘৰ হয়, আমি কীৰ্তন ঘৰ বুলি কওঁ, আপোনালোকে নামঘৰ বুলি কয়। নাই, আজিকালি হনুমান মন্দিৰত আমাতকে বেছি আমাৰ লোকেল মানুহ বেছি যায়, তো আমি কিয় নাযাব নোৱাৰিম নামঘৰত? তো মই কৈছো নামঘৰত যাব লাগে, সেৱা দিব লাগে। ইমান কাম কৰাৰ পিছতো তো অসমীয়া হ'বৰ কাৰণে আমাক কি কৰিব লাগিব? অসমীয়া হ'বৰ কাৰণে আমাক এই মাৰোৱাৰী সন্মিলন এইটো সামাজিক সংস্থা। আমাৰ সমাজত কিবা বেয়া কাম হলে, কিবা হলে আমি কেনেকৈ তাক ভাল কৰিব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা কৰোঁ। আৰু চবেই মানুহ একেলগত থাকিব লাগে। মাৰোৱাৰী চব বুলি ক'লে চব মাৰোৱাৰী হৈ যায়, বুজিছে কথাটো? তাতে আমাৰ জৈন আছে, আগৰৱাল আছে, মেচুৰী আছে, ব্ৰাহ্মণ আছে। আমি কৈছো কি চব মাৰোৱাৰী এটা ধান্দা চলতা হওক। আমি যেতিয়া অসমত যেতিয়া প্ৰৱেশ কৰিছিলোঁ, আজি 200 বছৰ বা 250 বছৰ বা 300 বছৰ আগতে, তেতিয়া মাৰোৱাৰী হৈ আমি আহিছিলোঁ। লাহে লাহে আমি বেলেগ বেলেগ জাতি বিবিধ হৈ গ'লো। কাম বহুত কৰিছোঁ অসমত, বহুত ডাঙৰ ডাঙৰ কলেজো কৰিছোঁ, স্কুলো কৰিছোঁ, কি কৰা নাই অসমত? আজি যিমান বেলেগ জনসন কোনে দিয়ে কওকচোন আপুনি? গোটেই অসমত বেলেগ জনসন যেতিয়া কথা ওলায়, সবতকে বেছি বেলেগ কোনে দিয়ে? মাৰোৱাৰী মানুহে দিয়ে, বা মাৰোৱাৰী সন্মিলন দিয়ে, বা মাৰোৱাৰী ব্ৰাহ্মণ দিয়ে। চকু কোনে দিয়ে? আমাৰ মাৰোৱাৰী মানুহে দিয়ে। ইমান ভাল কাম কৰাৰ পিছতো আমি 200-300 বছৰ চাহ বাগানৰ যোনটো আহিছিল শ্ৰমিক বিলাক, তাৰ আগতে আমি আহিছো। আপোনাৰ চাওক, আপুনি আমাৰে মানুহ জ্যোতিপ্ৰসাদ আগৰৱালা, তাক আপোনালোকে ভগৱান বুলি মানে, কামো এনেকুৱা কৰিছিল। আমি তেওঁৰে বংশত, আমিও মাৰোৱাৰী, আমাক কিয় বহিৰাগত বুলি কয়? আমিতো বহিৰাগত নহয়। অসমীয়া কোন? অসমত যে ভাত পায় সি অসমীয়া। অসমীয়া কোন জাতি নাই, অসমত যে ভাল পায় এইটো অসমীয়া। তো আমি অসমত বহুত বেছিকৈ ভাল পাওঁ। এটা মাহ হ'ল ৰাজস্থান, এটা মাহ হ'ল আমাৰ অসম। দুজন মাকো আপনি জানে না জানে?
আজিকালি আমাৰ ঘৰত বহুত অসমীয়া ছোৱালীও আহিছে, আমাৰ ছোৱালী অসমীয়া তাতে গৈছে, বড়ো ছোৱালীও আহিছে আমাৰ তাতে গৈছে। এইটো লাহে লাহে 20 বছৰ চব শেষ হৈ যাব, কোনো জাতিয়ে নাথাকিব, চব একে হৈ যাব যেনেকৈ চলি আছে, নহয় জানো? এইটো চিন্তা কৰিব দৰকাৰ নাই, 20 বছৰ চব ঠিক হৈ যাব। ইয়াৰ মিনিংটো এইটোৱে হয়, নহয় জানো? আপোনালোক আহিছে, খুব ভাল পাইছোঁ, থেংক ইউ। পূর্বোত্তর প্রদেশীয় মারোয়ারি সম্মেলন তৃতীয় বার্ষিক অধিবেশন আমার গোটেই অসম তথা নর্থ ইষ্টর আজি আমার এই সন্মিলনৰ লগত জড়িত আমার বিশিষ্ট অতিথিগণ আজি আমার গোসাইগাঁৱত ইয়াতে উপস্থিত হৈছে। আমি আমার মারোৱাৰী সমাজক যাতে একজুট কৰি ৰাখিব পাৰোঁ আৰু আমাৰ সমাজে যাতে যি সমাজত আজিৰ দিনত বেয়া চিন্তা বেয়া এটা মানে হেৰি আহিছে, মদ খোৱা, জৰ্দা খোৱা, চিগাৰেট খোৱা বা সমাজৰ বিৰুদ্ধে যি মানে বেয়া কাম আমাৰ সমাজে আজি ইয়ং জেনেৰেশ্যনে তাতে লিপ্ত হৈ আছে, তেওঁলোকক আমি যাতে এটা সঠিক ৰাস্তা দেখাব পাৰোঁ আৰু আমাৰ সমাজক এই বৃহত্তৰ অসম তথা পূৰ্বোত্তৰ ৰাজ্যত আমি যাতে উপস্থিত মানে আমাৰ যি আজি পদাধিকৰণ আছে তেওঁলোকৰ মানে বক্তৃতাৰে তেওঁলোকক মটিভেট কৰিব পাৰোঁ আৰু আমাৰ সমাজত যাতে আগুৱাই লৈ যাব পাৰোঁ আৰু আমাৰ অসম তথা পূৰ্বোত্তৰৰ সুখ শান্তি আৰু প্ৰগতিৰ বাবে আমি যাতে কাম কৰিব পাৰোঁ, এয়াই আমাৰ আজি মেইন উদ্দেশ্য। আমি মাৰোৱাৰী সবে জানে, মাৰোৱাৰী এটা কৰ্মত মানে এটা সমাজৰ পৰা তেওঁলোকে আহিছে। আমি মাৰোৱাৰী কেতিয়াও আমি আমাৰ যি অনুষ্ঠান হওক যি হওক আমি কিন্তু কেতিয়াও আমি চান্দা বা এনেকুৱা কিন্তু নকৰোঁ, আমাৰ নিজৰ মাজৰ পৰা আমি সবে ফাইনেন্স কৰি আমি আমাৰ সমাজক চলাওঁ। আৰু দ্বিতীয়তে মই আমাৰ অসম তথা পূৰ্বোত্তৰ তথা ভাৰতৰ ৰাইজক এটাই অনুৰোধ কৰিম, আমি এই বৃহত্তৰ অসম তথা ভাৰতত আমি একেলগে বসবাস কৰিব পাৰোঁ, শান্তিৰে সম্প্ৰীতিৰে আমাৰ যি ল'ৰা ছোৱালী তেওঁলোকক আগুৱাই লৈ যাব পাৰোঁ, এয়াই আমাৰ মূল উদ্দেশ্য। আৰু লগতে আমি আমাৰ সমাজক কেনেকৈ আমি আৰু আগুৱাই লৈ যাব পাৰোঁ, আমাৰ সমাজৰ যি কাম আধৰুৱা হৈ আছে এই সমাজৰ কামবিলাক আমি কেনেকৈ প্ৰগতি ৰূপে আমি আগবঢ়াই লৈ যাব পাৰোঁ, ইয়াৰ উদ্দেশ্যে আজি আমাৰ প্ৰায়তঃ জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ, লগতে আমি ইয়াতে বন্তি প্ৰজ্বলন আৰু গণেশ বন্দনা কৰিলোঁ আৰু আমাৰ যি অসম তথা বড়োলেণ্ডৰ কালচাৰেল ডান্স আছে এইটো আমি কাৰ্যসূচী মানে এইটো দি আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। লগতিথিৰ ভাষণ আমাৰ যি প্ৰান্তীয় আমাৰ অধ্যক্ষ মাননীয় কৈলাশ কাবৰাজী তেখেতো আহিছে, তেখেতৰ ভাষণেৰে আমি আজি কাৰ্যসূচীটো আমি আৰম্ভ কৰিছোঁ। হয়, আমি প্ৰায় এইটো 4টালৈকে চলিব আমাৰ, তাৰপিছত আমাৰ ভজন হ'ব, তাৰপিছত আমি যোন য'ৰ পৰা আহিছে প্ৰস্থান কৰিম।